জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। যিসকলে পোনপ্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটি লৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, অলপতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বহুত গৰম হৈছে আৰু ইমানেই বেছি গৰম হৈছে যে যাৰ কাৰণে নেকি না ভালদৰে খাব পাৰিছোঁ, না ভালদৰে শুব পাৰিছোঁ, না ক'ৰবাত ভালদৰে ওলাই যাব পাৰিছোঁ। মানে বহুত অশান্তি লাগি গৈছেগৈ। কিন্তু এই যে গৰমটো লাহে লাহে বাঢ়িবলৈ ধৰিছে, কিহৰ কাৰণেনো বাঢ়িবলৈ লৈছে সেই কথাষাৰবোৰ আমি কেতিয়াবা অনুভৱ কৰিছোঁনে? নে আমাৰ ব্যস্ততাপূৰ্ণ জীৱনত সেই কথাষাৰ ভাবিবলৈ অলপ হ'লেও আজৰি হোৱা নাই? হয়তো কিছুমানে সেই কথাষাৰ উপলব্ধি কৰিছে আৰু হয়তো কিছুৱে নাই কৰা। যিসকলে AC হাৱা লৈ বহি আছে আৰামছে, সেইসকলৰো ক'তনো মনত পৰিব? আমিতো AC হাৱাত থাকিবলৈ পোৱা নাই, বা আমি থাকিব চাগে তেনেধৰণে ইমান লাখ-বিলাসভাৱে আমি থাকিবও নোৱাৰোঁ। তো আমি কি হয়, এই যে গৰমটো যে বাঢ়িবলৈ ধৰিছে, ইয়াৰ মূল কাৰণ কি জানেনে? আমাৰ যি অৰ্থনৈতিক লাভালাভ বা আন লাভালাভৰ কাৰণে যে আমি গছ-গছনি কাটি ধ্বংস কৰিছোঁ, আৰু সেই গছ-গছনি কাটি ধ্বংস কৰাৰ ফলস্বৰূপে আৰু আচলতে তাৰ পৰিণতি স্বৰূপে এইবিলাক আমি ইমান মানে বহুত বেছি গৰম ভুগিবলগীয়া হৈছে। ইয়াতো আৰম্ভণি বুলিয়ে ক'ব পাৰোঁ, লাহে লাহে আৰু আহি আছে। তো এইবিলাকৰ পৰা হাত সাৰিবলৈ হ'লে আমি বৃক্ষৰোপণ কৰিব লাগিব। আৰু যিহেতুকে আজি 5 জুন পৰিৱেশ দিৱস, আচলতে আমি ফটো উঠিবলৈ বা ভিডিঅ' কৰিবলৈ, মানুহক দেখাবলৈ এজোপা গছপুলি ৰুই দেখালে নহ'ব। কাৰণ আমি গছজোপা জীয়াই তুলিবলৈ হ'লে, জীয়াই ৰাখিবলৈ হ'লে গছজোপা সময়মতে যিবিলাক লাগতিয়াল বস্তু প্ৰয়োজন হয় সেইবিলাক দিব লাগিব। কাৰণ যেনেধৰণে আমি ভোক লাগিলে ভাত খাওঁ, পিয়াহ লাগিলে পানী খাওঁ, ঠিক সেইদৰে গছজোপাকো সময়মতে গছজোপাৰ লাগতিয়াল বস্তুবিলাক দিব লাগিব। আৰু এনেকুৱা কোনো কথা নাই যে আমি অকল 5 জুন তাৰিখৰ দিনাখনে বা বিশ্ব পৰিৱেশ দিৱস দিনাখনে আমি গছপুলি ৰোপণ কৰিব লাগে, তেনেকুৱা কোনো কথা নাই। প্ৰত্যেক দিনাখনে একোকৈ গছপুলি ৰোপণ কৰক। আমাৰ চাৰিওফালৰ পৰিৱেশটো সুস্থিৰ কৰি ৰাখক, নিৰ্মল কৰি ৰাখক, আৰু নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাওক যাতে তেওঁলোকেও প্ৰত্যেক দিনাখনে একোজোপাকৈ গছপুলি ৰোপণ কৰে। তো সকলোৱে ভালদৰে থাকক, সুস্বাস্থ্যৰে থাকক, তাকেই কামনা কৰিছোঁ। থেংক ইউ।